নমস্কাৰ বন্ধুসকল, আজি অন্য এটা প্ৰেংকল লৈ আপোনালোকৰ আগত আহিছোঁ। আজি ভাঙা টিভিৰ অন্য এজন সদস্য ভেলুৱা ওৰফে অমৰেন্দ্ৰ দা, গতিকে তেখেতক আমি প্ৰেংকল কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক, কি হ'ব গৈ আছে। আৰু মই নকৰোঁ, মিলনক কৰিব দিছোঁ বাৰু। ঠিক আছে, কৰা। গৰু বেপাৰী। हेलो अमरेंद्र दा नेকি হয় ইফাল হেল্ল' আপুনি কিবা কৰি আছে নেকি? মানে আপোনাৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছিল, নহয়? আপুনি সেইদিনাখনে যোৱা সোমবাৰে আপুনি আমাৰ ঘৰত আহি আপুনি আমাৰ ঘৰত আহিছিল যোৱা সোমবাৰে। আহি কিনে আপুনি এটা গৰু চাই থৈ গৈছিল ন, গৰুটো নিকিনে নেকি? কিনিম বুলি কৈছিল দেখো। হয়, আপুনি গৰু এটা বন্দোবস্ত কৰি থৈ যোৱা নাছিল, কি বুলি কয় 12,000 12,500 টকা। গৰু বেপাৰী অমৰেন্দ্ৰ হয়, আপুনিয়ে হয়, আপুনিয়ে আহিছিল, আপুনিয়ে দেখোন নিজে নাম্বাৰ দি থৈ গৈছিল। আপুনি নিজে নাম্বাৰ দি থৈ গৈছিল, আৰু আপুনি হয়, আপোনাৰ নাম অমৰেন্দ্ৰ হয়, আৰু আপুনিতো গৰুটো বন্দোবস্ত কৰি থৈ গৈছিল। আপুনি এতিয়ালৈ গৰুটো নিব অহা নাই। মোৰ ঘৰ এইটো চাইডে টংলা ফালে। টংলাত যোৱা সোমবাৰে আপুনি আমাৰ ঘৰত আহিছিল, আহি কিনে আপুনি গৰুটো বন্দোবস্ত কৰিছিল। আপুনি নিজেতো নাম্বাৰ দি থৈ গৈছিল, আৰু আপোনাৰ মাতটোতো মই বুজি পাওঁ ন। আপুনি মিছাই কিয় কয়? আপুনি গৰুটো নিকিনে ডাইৰেক্টলি ক'ব লাগে। আপুনি কিয় এনেকুৱা বিপদত পেলাই দিয়ে মানুহক? নাই, ধেমালি আপুনি কৰি আছে, আমি কৰা নাই নহয় ধেমালি। আপুনি কিয় নিব নাহে নেকি? সঁচাকে কওক। টংলা টাউনৰ পৰা জালুকবাৰী চকত। হয়, আপুনি নিজে আহিছিল, আপুনি আমাৰ মা দেউতাৰ লগত কথা পাতি আপুনি নাম্বাৰ দি থৈ গৈছিল। এতিয়া কৈছে যে আমি এইকেইদিনৰ এই সপ্তাহৰ ভিতৰত আহিম, কিন্তু আপোনাৰতো এসপ্তাহ পাৰ হৈ গ'ল, এতিয়ালৈ খবৰ নাই যে। বেলেগ গৰু? আপোনাৰ মুখৰ ভেলু নাই নেকি? আপুনি একো নহয় নেকি? আপোনাক দেখোন মংগলবাৰ বাংলৰ বজাৰত দেখা পাই থাকো, গৰু বেপাৰ কৰি থাকোতে মই দেখোন সদায় দেখা পাওঁ। হয়, আপুনি আপোনাৰ ওচৰত কোন আছে? কোনোবা হাঁহি থকা হান পাওঁ, ফাল্টু কৰি আছে নেকি মোৰ লগত? মানে কি আমি এতিয়া দুখীয়া মানুহ কাৰণে এনেকে মাজতে ফচাই দিয়ে ন। এতিয়া সিহঁতেও মজা লৈ আছে মোৰ। এতিয়া কওক। মোৰ নামটো কলিতা। মোৰ নামটো ৰাজেশ কলিতা। হয়, পঢ়া শুনা কৰা নাই বৰ্তমান। ময়ো তেনেকুৱা পেটে খাই থকা মানুহ। এতিয়া আপুনি আৰু মাজতে ফচাই দিয়ে। মই গৰু বেপাৰী নহয়, আমি গৰু বিক্ৰী কৰো। আমাৰ ঘৰত গৰু আছে। আপুনি আহি কিনে আপুনি বন্দোবস্ত কৰি থৈ গৈছিল, এতিয়ালৈকে নিব অহা নাই। গাই গৰু আছিল এজনী। দামৰি আছিল, বেছি দিন হোৱা নাই। দামৰিটো 6 মাহ হৈছে আৰু। এতিয়া আপুনি নিব নে নাই কওক? মনত পেলাই মানে লাগাইছো না। আপুনি কৈছিল আমি ঘৰত গৈ উঠি এডভান্স পইচা অলপ পঠাই দিম, এতিয়ালৈকে আপুনি পইচাও দিয়া নাই, ফোনো কৰা নাই। ফোন আগতে কৰিছিলো, নাম্বাৰটো বিজি কৰি থৈ দিছে, সেইকাৰণে মই বেলেগ নাম্বাৰৰ পৰা কল কৰিছো আজি। নহয়, ইচ্ছা কৰি ফোন কৰা নাই। আপুনিতো নিজে আহিছিল গৰুটো নিম বুলি কয়। এতিয়া আপুনি এইবিলাক কৰি থাকিলে নহয় না।
কিন্তু মই গৰু বেপাৰী নহয়, সাধাৰণ মই মানুহ। মই সেই কি কৰোঁ বাৰু, এনেই কিবা কিবি কৰি থাকোঁ। এই আপোনাৰ হেল্ল', আপোনাকতো মেৰিগ'ল্ড বিস্কুটেদি চাহ খুৱাই খেদাইছিলোঁ। মেৰিগ'ল্ড বিস্কুটেদি চাহ খুৱাই খেদাইছিলোঁ, মনত আছে আপোনাৰ? আপুনি যেতিয়া গৰুটোৰ দাম দৰ সুধিব হৈছিল, গৰুটো চাব হৈছিল, তেতিয়া আপোনাক মেৰিগ'ল্ড বিস্কুটেদি চাহ খুৱাই খেদাই দিছিলোঁ। আপোনাৰ মনত আছে না নাই? মোৰ ওচৰত কোনো হাঁহ নাই, মোৰ ওচৰত ফেন লাগি আছে, এইটো কাৰণে কিজানি হাঁহ এনেকুৱা শুনা পাইছে আৰু আপুনি। ফেনে নাহে, ফেনৰ চাউণ্ড ওলাই আছে। আপোনাৰ ওচৰতে কোনোবা হাঁহি কিনে মোৰ কথাবিলাক মজা লৈ আছে আৰু নে কি? এতিয়া মই এইবিলাক নাজানো, আপুনি এতিয়া গৰুটো লওক আৰু এতিয়া কি কৰে আৰু কৈ দিয়ক আৰু, এনেকুৱা কৰিব নালাগে না মানুহক। ভাল গৰু বেপাৰী যদি লাগি, মই গৰু বেপাৰী পঠাই দিম তোমালোকৰ গৰুটো, ফটো এখন দিবা মোক, গৰুটোৰ লগতে দামুৰিটো, গাখীৰ কিমান ওলাই সেইটো লিখি দিবা, আৰু কিমান দাম হয় সেইটো ক'বা, মই গৰু বেপাৰী পঠাই দিম দিয়া, যদি বেলেগত পোৱা নাই। আপুনি যদি সেইদিনাখনে এইটো কথা ক'লে হয়, তেতিয়াহ'লেতো আমি গৰুটো ইমান দিনে বেলেগত বিক্ৰী কৰি দিলোঁ হয়। এই বাবা, মোৰ অলপ কাম আছে, মোৰ অনলাইন মিটিং এখনো আছে, মই সেইখিনি কৰি দিছোঁ, তোমাক ফোন কৰিম নেকি মই? গৰু বেপাৰী অনলাইন মিটিং কৰা কৰিলে নেকি আজিকালি? মই অনলাইনতে গৰু কিনা বেচা কৰোঁ, গম পাইছানে? অনলাইনত? নহয়, এতিয়া বাবা, মোৰ খং উঠিবই তাৰমানে, গম পাইছানে? এতিয়া আপুনি মোৰে খং উঠাইছে, আপুনি গৰুটো নিম বুলি কৈ কিয় নিয়া নাই? আপুনি এতিয়া নিব আহিব নে নাহে ভালকে কৈ দিয়ক। আপুনি নিব আহিব নে নাহে কৈ দিয়ক। গৰুটো আপুনি খং আপুনি কৈছে গৰু বেলেগত বেচে, মই গৰু বেপাৰী নহয়, মোক গৰু নালাগে। কি কৈছা এতিয়া, তুমি কোন হয় কি হয় ভালকে মোক কোৱা কথাটো, আৰু এইবিলাক এনেকৈ থাকিব নালাগে। কোৱাচোন বাৰু, কোন তুমি এতিয়া ভালকে কোৱা। মই ৰাজেশ কলিতাই কৈ আছো, মই টংলাৰ পৰা কৈ আছো। আপুনি গৰু নিম বুলি কৈ কিনে আমাক ঠগাই আছে। আপুনি এডভান্স পইচা পঠাম বুলি কৈছিল, কিন্তু আজি এসপ্তাহ হৈ গ'ল, আপোনাৰ খবৰ নাই। আপুনি যদি এনেকে আগতে ক'লে হয়, আপোনাক বিস্কুট আনি কিনে চাহে নোখোৱালো হয়। হয় নেকি? বিস্কুটো নহয়, হেৰি ভালকে কোনোবা দিনা যাম, এই পিঠা চিঠা বনাবা, সেনেকে লুচি চুচি বনাবা, সেনেকে যাবা, মই চাহ কাপ খাম, হ'ব নে? আপুনি এনেকে খোৱা লোৱা কৰি আহিলে আপুনি যদি এনেকে ভাবি থৈছে এনেকে খাম বুলি, নহয় আপুনি যে ক'লে লুচি চুচি দি চাহ খাম বুলি আহি কিনে, এইটো ৰূপত যদি আপুনি ঘৰত আহে, ঘৰৰ মানুহে এনেকুৱা অৱস্থা কৰিব না, আপোনাৰ গাঁৱৰ মানুহে আপোনাৰ খানা খাব মৰা। ঠিক আছে, হ'ব দে বাৰু, মই গৰু বেপাৰী এটা লৈ যাম হা, গৰুটো ভালকে ধুই মেলি ৰাখবা। মুঠতে মই গৰু বেপাৰী নহয় বাবা, চিন্তা নাই। এটা কথা কওঁ, গৰু বেলেগত বিক্ৰী কৰাটো বা আপুনি বেলেগ বেপাৰী দিয়াটো ডাঙৰ কথা নহয়। গৰুটো যে নিম বুলি কৈ ঠগালে, সেইটোহে ডাঙৰ কথা। এতিয়া আপুনি গৰুটো নিব আহক, আপুনিয়ে নিব আহক। কি কথা কৈছা তুমি? আপুনি কি নিজক কি বুলি ভাবে? আমি কি হেৰি বুলি কি আপুনি এনেকুৱা কৰিব কি বুলি ভাবিছে আপুনি? খংটো মোৰো উঠি আছে, কিন্তু মইতো ভালকে কথা পাতিছো। আপোনাৰ খং উঠিব লগা মই কি কৰিলো? মই কিন্তু ফোন কাটা নাই, মই কথা পাতি আছো ভালকে, কিন্তু এইবিলাক গৰু বেপাৰ কিবা বেপাৰ নহয়, কিহৰ কাৰণে ফোন কৰিছিলা এইটো কোৱা মোক। আচ্ছা, আৰু পিছে গৰুটো নিব নাহে নেকি? আচ্ছা আচ্ছা, হেল্ল' দাদা, একদম আই এম চৰি দেই, বেয়া নাপাব। মই মানে প্ৰেংক কৰি আছিলো, আপোনাৰ লগত মানে প্ৰেংক কল কৰি আছিলো। নাই, চিনি পাও বাৰু। বেয়া পালে নেকি বাৰু? বেয়া পালে নেকি? বোলো আপোনাৰ লগৰ মানে ভিডিঅ' চাওঁচো, ভাবিলো আপোনাক এবাৰ প্ৰেংক কলে কৰি চাওঁ আৰু। মোৰ নাম হ'ল মিলন ৰাজ, মোৰ ঘৰ ডিমাকুছিত। হয়, ডিমাকুছিত হয়। মই ৰিমঝিম বৰষুণ ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালৈ প্ৰেংক কল কৰিলো। আৰু আপোনাৰ এজন খুব ভাল চিনাকি এজন দোষ্ট মোৰ ওচৰত আছে, তেওঁলোকক কথা পাতকচোন। ৰেজাউলে হয়, চিনি পাইছে? নমস্কাৰ প্ৰভু। ৰচোন, এটা কথা আচৰিত লাগি গেল।
ডিমাকুছিত ইমানবোৰ বন্ধু আছে বা ইমানবোৰ আপোনাৰ মানে অনুৰাগী আছে, কিন্তু তাৰে মাজত মানে ডাইৰেক্ট মোৰ নামটো কৈ দিলে যে। তুমি আকৌ বেলেগ ধৰণৰ লগ যে মোৰ। ভাল লাগিল মানে আমি দুজনে আলোচনা কৰি কেনে কামটো কৰিলো। ঠিকে আছে বেয়া পোৱা নাই বাৰু। মই আকৌ ভাবিছোঁ নিশ্চয় প্ৰেংক কল থাকে। তথাপিও বাকী ঠিকে আছে বাৰু। আমাৰ চেনেলটো ৰিমঝিম বৰষুণ গমে পায়। গম পাম বাৰু। অকণমান অডিয়েঞ্চক কিবা কৈ দিয়ক আমাৰ তাত। ঠিক আছে ৰিমঝিম চেনেলটো কি আছিলে ৰিমঝিম বৰষুণ সঁচাকৈ ৰিমঝিম বৰষুণ পৰিলে ভাল লাগে। আৰু তেনেকুৱা এটা ভাল লগা নামেৰে ৰিমঝিম বৰষুণ নামেৰে যিটো ইউটিউব চেনেল, সেইটো চেনেল সকলোৱে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব। আপোনালোকৰ নিজৰে ল'ৰা হয়, এটা চেষ্টা কৰিছে আগুৱাই যাবৰ কাৰণে। তেওঁলোকৰ এই প্ৰয়াসক সকলোৱে আদৰি লওক আৰু চেনেলটো আগুৱাই যাওক, সহায় কৰক, তাকে কামনা কৰিছোঁ। মোকো প্ৰেংক কৰিলে বাৰু, গৰু বেপাৰী পাতি দিলে একো নাই। কেতিয়াবা হয় চাই, কেতিয়াবা গৰু বেপাৰ কৰিব লগা হয়, ছাগলী বেপাৰ কৰিব লগা হয়। আজি বাৰু গৰু বেপাৰী আৰু ভাল লাগিলে সঁচাকে। ভাইটিহঁতৰ এই যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো সুদূৰ বঢ়াই যাওক, তাকে কামনা কৰিলোঁ। আৰু আপোনালোক সকলোৱে এই চেনেলটো পুনৰবাৰ কৈছোঁ, লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ দাদা। বাকী খবৰ কওক। বাকী আছোঁ দিয়া ভাইটি, মই অকণমান দেৰিকৈ ফোন কৰিছোঁ বাৰু তোমাক। ঠিক আছে বাৰু, আজিলৈ এৰিছোঁ। বাই। গতিকে ভাল লাগিল অমৰ দা, সঁচাকৈ বহুত ভাল মানুহ আৰু কথা পাতিও ভাল লাগিল। কিন্তু খং উঠা নাছিল দেই, উঠিল হয় আৰু। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। গতিকে আজিলৈ বাই।